এয়া হৈছে মাজুলীৰ দক্ষিণপাট সত্ৰ। আহকচোন মোৰ লগতে আপোনালোকো দক্ষিণপাট সত্ৰৰ বিষয়ে কিছু কথা জানো। এই দক্ষিণপাট সত্ৰখন স্বৰ্গদেউ জয়ধ্বসিংহৰ পৃষ্ঠপোষকতাত শ্ৰী শ্ৰী বনমালীদেৱে প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউ জয়ধ্বসিংহই এই দক্ষিণপাট সত্ৰখন প্ৰতিষ্ঠা কৰিবৰ বাবে 100 জন ভকত আৰু 20 জন পাইকেৰে সৈতে 300 পুৰা মাটি বনমালীদেৱৰ হাতত অৰ্পণ কৰিছিল। অসমৰ চাৰিওখন ৰাজসত্ৰৰ ভিতৰতে দক্ষিণপাট সত্ৰখন দ্বিতীয়খন সত্ৰ। কোৱা হয় যে আটাইকেইখন ৰাজসত্ৰৰ ভিতৰতে দক্ষিণপাট সত্ৰৰে শিষ্যৰ সংখ্যা সৰ্বাধিক। কি সুন্দৰ নিজান পৰিৱেশ। সোমাই আহিছোঁ আমি সত্ৰৰ ভিতৰলৈ বুলি। এই দক্ষিণপাট সত্ৰখন হৈছে ব্ৰহ্মসংহতি সম্প্ৰদায়ৰ উদাসীন সত্ৰ। এই সত্ৰখনত মুঠ 16 জনা বিগ্ৰহ আছে আৰু মূল বিগ্ৰহভাগত আছে যাদৱৰাই, অৰ্থাৎ মূল উপাস্য দেৱতা ইয়াৰ যাদৱৰাই। মই মূল বিগ্ৰহভাগৰ ফটো নামাৰিলোঁ, ভিডিঅ' নকৰিলোঁ, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম। সঁচাই কি সুন্দৰ ইয়াৰ পৰিৱেশ। যিসকলে নাই অহা এবাৰ ইয়ালৈ আহি চাব, বহুত সুন্দৰ পৰিৱেশ। মন প্ৰাণ একদম শান্ত হৈ উঠে ইয়ালৈ আহিলে। দক্ষিণপাট সত্ৰত বহুতো পৌৰাণিক সম্পদ সংৰক্ষণ হৈ থকা দেখিবলৈ পোৱা যায়। পদুম ফুল ইমান ধুনীয়াকৈ ফুলি আছে সত্ৰৰ ভিতৰত। এয়া গৰম যদিও ইয়াত একদম ঠাণ্ডা। বাহিৰত বেলেগত ইমান গৰম, ইয়াত একেবাৰে পৰিৱেশটো ঠাণ্ডা। ভাল লাগিছে আহি ইয়ালৈ। মই এডোখৰ পাইছোঁ। আহ 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 ঐ আহ 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 আহি গৈছে চোৱা, আহি গৈছে এই কোলাটো। সেই দুটা ইমান ধুনীয়াকৈ আহি গৈছে।